সকলোকে সুপ্ৰভাত জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ অঞ্চলৰ কেইবাখনো গাঁৱত যোৱা নিশা ধুমুহা বৰষুণে বৰ বেয়াকৈ ক্ষতিসাধন কৰিলে। তাৰ ভিতৰতে আমাৰ ঘৰখনো অন্যতম। 10-12 জোপা তামোলৰ লগতে পদূলি মুখতে থকা মহানিম জোপায়ো ধুমুহাৰ আগত হাৰ মানিলে। যেনিয়ে চকু পৰিছে তেনিয়ে কেৱল ভগা ঘৰ, ভগা গছ-গছনি ছবি। ভগৱানৰ কৃপাত কোনো মানুহ দুৰ্ঘটনাত পতিত হোৱা নাই, কিন্তু যথেষ্ট গৰু-ছাগলীৰ মৃত্যু হৈছে। মানুহবোৰৰ ঘৰবোৰৰ অৱস্থা দেখি আপোনালোকৰো দুখ লাগিব। প্ৰকৃতিৰ প্ৰচণ্ড প্ৰহাৰত প্ৰায় 100 বছৰ পুৰণি তেঁতেলী জোপাও আজি শুই পৰিল। আপোনালোকৰ ফালে বতাহ বৰষুণ দিছেনে কমেণ্টত জনাব। আজিৰ ব্লগটো দুখ মনেৰে সামৰিলোঁ। আকৌ লগ পাম দেই। আজিলে বাই বাই।